সেই পুৰণি গোন্ধৰে গোন্ধাই থকা বৰণহীন কিতাপবোৰ, ডাষ্টবিনত ভৰি থকা কিছুমান অলিখিত কবিতা বা টোকা, খিৰিকীৰ লোহাৰৰ দাণ্ডিবোৰ মামৰে ধৰি যোৱা, বিচনাত গীটাৰৰ জিৰণি, ককা দেউতা দিনৰ ব্ৰিটিছ কাঠৰ চকীবোৰ কোঠাই কোঠাই, বিচনাৰ তলত পুৰণি চন্দুক, মস্ত এটা ডাঙৰ তলা পূৰ্বপুৰুষ যুগৰে, টেবুলত গলি যোৱা মমবাতিৰ নিচান, চিয়াহী, কলম আৰু কেইখনমান তাহানি দিনৰ ৰঞ্জু হাজৰিকাৰ কিতাপ, জুবিন গাৰ্গৰ কেছেটবোৰ, পুৱা গধূলি তেওঁৰ গানৰ মায়াজাল, ঘৰৰ সদস্যৰ মুখে মুখে, পঢ়া ল'ৰা ছোৱালীৰ টেবুলত গণিত, বুৰঞ্জীৰ কিতাপবোৰ, আন কাৰোবাৰ কোঠালিত মদৰ গিলাচ, শালিকি পুৱা খেতিলৈ বুলি ওলাই গৈ গধূলি সৰু বটল এটাৰ সৈতে পথাৰৰ মাছ কেইটাৰ লগত জ্যোতি। এই কোঠালি মোৰ বাবে এক আজিও ইমোচন।